বাচিব সি মোৰ ল'ৰা হয় মোৰ বাচ্চা হয় কি মোৰ কলিজা হয় কি আরে মোৰ কলিজাত কোনোবাই আসুৰ বহাব আৰু মই চালা বক্সিং খেলিবলৈ যা আরে পাগল হবলি হৈছ নেকি মোক কয় তই শেষ হৈ যাব নোৱাৰো মেৰি মোৰ লগত বিয়া হোৱাৰ কাৰণে তোক মই শেষ হৈ যাব দিব নোৱাৰো কান্দি থাকিব দিব নোৱাৰো কষ্ট ভুগি থাকিব দিব নোৱাৰো বক্সিং ৰিঙত তই নতুনকৈ জি উঠিব লাগিব আৰু সকলোকে জনাই দিব লাগিব যে যিকোনো বাধাৰ প্ৰাচীৰ ভাঙি মৰ্ধা কৰাৰ ক্ষমতা কেৱল নৰ্থ ইষ্টৰ মহিলাৰ থাকে মই তোৰ ওচৰত ভিক্ষা খুজিছো মাই মই যি হ'ব খুজিছো মোক এবাৰ মাত্ৰ হ'বলৈ দে মাই মাত্ৰ এবাৰ হ'বলৈ দে তাৰপিছত তহঁতে মোক যি কৰিবলৈ কওঁ মই তাকে কৰিম মাই প্ৰমিছ মই তাকে কৰিম মাই কেৱল এবাৰ কেৱল মোক সেই বক্সিং ৰিংটোত সোমাবলৈ দে হাতত সেই গ্লাভছ দুপাত পিন্ধি ল'বলৈ দে প্ৰতিদ্বন্দ্বীক দুই এটা পাঞ্চ মাৰিবলৈ দে তাৰপিছত দেখিবি তহঁতৰ এই উৎপতীয়া ছোৱালীজনীয়ে কি খেল দেখুৱাই মাই তই কোনে তই মোক দিবি নে শিকিবলৈ মাই বাবাই যদি গম পায় নাই তই ছাপোৰ্ট কৰি তই সহায় কৰি বাবা একদম গম নাপায় যদি কেনেবাকৈ গম পায় মাৰ খাম গালি খাম মই সাজু আছো মাই স্কুল কৰি ঘৰৰ কাম কৰি এইবোৰ কৰিবলৈ যাবলৈ তোৰ বহু কষ্ট হ'ব আজি মই চাৰ্চলৈ গৈ প্ৰে কৰিম বক্সিং ৰিংটোত যাতে তই উজলি উঠ বাকী থাকিল বাবাৰৰ প্ৰশ্ন বাবাৰক গম নিদিয়া দায়িত্ব মই লৈছো আৰু পাই কোনে এইবাৰ চাইটা তহঁতৰ ছোৱালীয়ে কি খেল দেখুৱাই চাইটা ই আকৌ ক'ৰ পৰা ওলাল আমাৰ এই মণিপুৰখনক উজলাব পৰা কোনোবা যদি আহিলেহেঁতেন তেনেহ'লে মই ছাৰ আহি গ'লো ছাৰ তই কিয় ছাৰ আপুনি মোক কৈছিলে নহয় মই 20 দিন কণ্টিনিউ ইয়াত আহিব লাগে আজি মোৰ ফাৰ্ষ্ট ডে ছাৰ কওক ছাৰ কাক মাৰিব লাগে মই মোৰ এই মুঠিটোত তামাম জোৰ আছে ছাৰ এবাৰ তাক মই ঘুচিয়াই নাক চেপেটা কৰি দিছিলোঁ ছাৰ তাক এনেকৈ মাৰিছিলোঁ নহয় ছাৰ কাক মাৰিব লাগে এতিয়া কি মইতো বহি থাকিবলৈ কৈছো বহি থাক ল'ৰা কি খাব নোপোৱাৰ নিচিনাকে পাঞ্চ মাৰিছ হা হ'ব ছাৰে যি কয় ক'লে গ'ল কি মানে কৰি আছ ক'লে গ'ল নকওঁ কিয় স্কুললৈ গৈছে স্কুলবিলাক কিবা কোচিং ক্লাছ আছে তাই তাতেই আছে কোচিং ক্লাছ এই ল'ৰাবোৰৰ দেখিছো কোনো একাগ্ৰতাই নাই এনেই গ্ল'ভযোৰ পিন্ধি আহিব ইয়ালৈ টাইম পাছ কৰিবলৈ হা আৰু তই এনেকে বাৰে ইয়ালৈ আহি আছ কিয় ছাৰ বক্সিং শিকিবলৈ ছাৰ বক্সিং আপুনি ছাৰ কৈছিলে নহয় মই 20 দিন কণ্টিনিউ আহিব লাগে আজি ছাৰ 20 নম্বৰ দিন এদিনৰ ব্ৰেক নোহোৱাকৈ আহি আছোঁ ছাৰ মই এতিয়া আপোনাৰ ৰক্ষা নাই ছাৰ আপুনি মোক বক্সিং শিকাবই লাগিব যদি কওঁ নিশিকাওঁ বুলি তেতিয়া তই কি কবি কি আৰু ক'ম ছাৰ ক'ম আৰু আমাৰ ছাৰে মোক বক্সিং শিকাবলৈ ভয় কৰে বুলি মই ভয় কৰোঁ বা এনেকৈ ক'ব পাৰোঁ বাবাই যেনেকৈ ভাবে ছোৱালীবোৰে সদায় ছোৱালী হৈ থাকিব লাগে আপুনিও তেনেকৈ ভাবে ছোৱালীবোৰ ল'ৰাবোৰতকৈ ওপৰলৈ গ'লে আপোনালোকে বেয়া পায় কাৰণ এটা সময়ত আপুনিওতো ল'ৰাই আছিল ছাৰ তই বৰ জেদি ছোৱালী ছাৰ আৰু বেছি জেদি হ'ম বৰ আকৰিও ছাৰ লক্ষ্য আছে মোৰ বৰ উচ্চাকাংক্ষী সাহস আছে বেলিটো চুবলৈ সাহস আছে তোৰ আপুনি ছাৰ বেলিলৈ যোৱাৰ ৰাস্তাটো দেখুৱাই দিয়ক সাহস মই দেখুৱাই দিম ছাৰ হয় নেকি তেনেহ'লে মোৰ লগত ছাৰ কি হ'ল তাত ৰৈ থাকিলে কিয় তই ইয়ালৈ পৃথিৱীখনৰ আকাৰ কেনেকুৱা গোল নহয় স্কুৱেৰ ঠিকে ৰিংটোৰ দৰে এজন বক্সাৰৰ কাৰণে এইখনেই আচল পৃথিৱী তোৰ সকলো ইচ্ছা সপোন আশা চব বন্দী হৈ আছে এইখন পৃথিৱী ভালকৈ গমি পিটি চা এইখন পৃথিৱীত তই কিমান দিনলৈ আশ্ৰয় লৈ থাকিব পাৰিবিনে সমস্ত জীৱন তই ইয়াতে শেষ কৰি দিবলৈ পাৰিবিনে তোৰ সকলো সপোন চাকি ইয়াতে জ্বলাই আমাৰ এই মণিপুৰখনক আমাৰ এই নৰ্থ ইষ্টখনক উজলাই তুলিবলৈ সিদ্ধান্ত তোৰ ওপৰত ছোৱালী তোৰ নামটো নাজানিলো যে মেৰিকম মাংকে বৰ সহজ নাম দেখোন ছুটিও নাম যিয়ে
নহওক ছাৰ আপুনি চিনাকি কৰে পৃথিৱীখনত মই কিন্তু কাম কৰি দেখুৱাম যিমানে বাধা নহওক কিয় এইখন পৃথিৱীত এবাৰ সোমাইছো যেতিয়া আৰু মই ইয়াৰ পৰা ওলোৱাত নাই কামিন স্যার মনিতা সিং স্যার হাৰিয়ানাক ৰিপ্ৰেজেন্ট কৰিছে আৰু সেই জংগলী ছোৱালীজনী আছে হাৰি মৰিছা তাই বৰ ভাল খেলে স্যার হ'লেও তাই নৰ্থ ইষ্টৰ নৰ্থ ইষ্ট ইণ্ডিয়ান নহয় নেকি ছাৰ হোৱাট হয় কিন্তু তুমি এৱে মেৰিকম ছাৰ আচ্ছা তুমি এই মেৰিকম নেকি নৰ্থ ইষ্টৰ কোনখন জংগলত থাকা হে তুমি দিল্লী বম্বে যদি আন্ধাৰ ডুব গৈ থাকে যিখন জংঘলত ৰ'দে চিকমিকাই থাকে মই সেইখন জংঘলৰ ছোৱালী ছাৰ লাভ নাই বুজিছা লাভ নাই দুই এখন কম্পিটিশ্যন জিকিলে পিছলে তোমালোকে সেইবোৰ পাত্তা নোপোৱা পিছৰ কথা পিছত চিন্তা কৰিম ছাৰ আগে আগে দেখিয়ে নৰ্থ ইষ্ট কা কামাল প্ৰিপেয়াৰ কৰিবলগীয়া হয় পদে পদে আমি কিমান বাধাৰ সন্মুখীন হ'বলগীয়া হয় ঘৰৰ পৰা ছাপৰ্ট নাথাকে বন্ধু বান্ধৱীৰ পৰা ধাৰ কৰি আমি চলিব লগা হয় আনকি আমাৰ ট্ৰেইনিং কেম্পৰ অৱস্থা সাংঘাতিক দুখ লগা এতিয়া মই কি কৰিব লাগে অলপ প্লেয়াৰবোৰৰ কথা চিন্তা কৰিব লাগে ছাৰ ফেডাৰেশ্যনৰ টকাবোৰ নিজৰ জেপত ভৰোৱা ধান্দা বাদ দি প্লেয়াৰৰ মাজত ভগাই দিব লাগে আৰু পাহৰি যাব নালাগে আমি বক্সিং ৰিঙত সোমাই উঠাই উঠাই ঘোচা খাই থাকিবৰ কাৰণে আপোনালোকে টেবুলত বহি চিকেন বিৰিয়ানী খাই থাকিব পাৰে ছাৰ ছাৰ বিৰিয়ানী আহি গ'ল মই কি কৰো কি নকৰো তই তাৰ ওপৰত চকু দিয়া নহয় ছোৱালী ইমানেই সাহস পালি তই দেখা যাব সীমা ছাৰে সাহস দেখুৱাব গ'লে কেনেকৈ ৰিঙৰ পৰা উফৰি পৰ তই গম পাই যাবি মেৰিকম এটা ভাল নকৰিলি মেৰি ইহঁত বৰ পাৱাৰফুল মানুহ বহু ভাল ভাল খেলুৱৈৰ কেৰিয়াৰ ইহঁতৰ ৰুখত পৰি বৰবাদ হৈ গৈছে সেইবুলি ইহঁতে মোক বৰবাদ কৰিব নোৱাৰে ইহঁতে ইমানে তহঁতৰ ডাঙৰ ডাঙৰ চহৰৰ ভদ্ৰ ভদ্ৰ প্লেয়াৰবোৰকে পাই আহিছিলে আমাৰ দৰে জংঘলীবোৰৰ পাগলামিটো দেখাই নাই এইবাৰে মেৰিকমে দেখুৱাই দিব ইহঁতে ইমান দিনে ঠাট্টা কৰিয়াই নৰ্থ ইষ্টৰ মানুহৰ তেজ গৰম হ'লে কি চালাক গেম দেখুৱায় কথা এটা কামতে ব্যস্ত হৈ থাকোঁ সিহঁতৰ খবৰ ল'বলৈ সময় নাপাওঁ সিহঁতেও চাগে ভাবে নহয় যে সিহঁতৰ বাপেকটোৰ একো কাম নাই বৰ্তমানটো সুন্দৰ কৰিব পৰা নাই সঁচা সিহঁতৰ ভৱিষ্যতটো যাতে জাকত জিলিকা হয় সুন্দৰ হয় তাৰ কাৰণে মই সিহঁতক শাসন কৰোঁ কিছুমান কাম কৰিবলৈ মানা কৰোঁ ভাবোঁ নহয় মানে বাবা মই মানে এই পাহাৰ বগোৱাতহে চেম্পিয়ন হ'লোঁ তাকেই মই কি হ'ল তই এনেকৈ কি চাই আছো বাবা তোৰ কিবা কথাত খং উঠি আছে নেকি এইখন চা মাৰ জীয়েৰে চকু দুটা ডাঙৰ কৰি চা চব ডিটেইলছত লিখা আছে চা তহঁতে যি কৈ আছিলি এইবোৰ চব মিছা আছিল আৰু মিছা মাতি তহঁতে মোক বুক সজাব নালাগে ইমান মানা কৰাৰ পাছতো তই বক্সিং আহিব নোৱাৰিলি নহয় হা এতিয়া কোন আহিব বক্সাৰ এজনীক বিয়া কৰাবলৈ সেই খবৰ কোনোবাই ৰাখিছনে নাই নহয় বাবা আচলতে একো নকবি বুলি কৈছো নহয় তই ঘৰৰ ডাঙৰ ছোৱালী তই যি কৰ তাকে নকল কৰিব তোৰ ভাই ভনী হালে তই যিহেতু বাপেৰক ফাঁকি মাৰিছ সিহঁতেতো ফাঁকি মাৰকে শিকিব আৰু বেলেগ কি শিকিব নহয় বাবা তই চুপ একো নকবি বুলি কৈছো মই ঘৰত থাকিবলৈ টাইম নাপাওঁ কাৰণে তহঁতে মুখ বন্ধ কৰি থাক আজি পৰা তোৰ বক্সিং চক্সিং চব বন্ধ কোনো কাৰণতে তই বক্সিং ৰিঙত ভৰি দিব নোৱাৰ বাবা তাই আচলতে চুপ যিহেৰ কথা নাচি নাচি তই মোক কম ঠগোৱা নাই মই কিন্তু বক্সিং খেলিমেই বাবা নোৱাৰ বুলি কৈছো নহয় নোৱাৰ কোনো কাৰণতে তই সেইবিলাক হাত পেলিব নোৱাৰ নালাগে তই মোক চেম্পিয়ন হৈ দেখাব বক্সিং নেখেলাকে মই থাকিব নোৱাৰো বাবা প্লিজ তেনেহ'লে তই মোক আজি এই সিদ্ধান্ত জনাব লাগিব হয় ঘৰ নহয় বক্সিং তই কোনটো বাছি ল'বি বাবা প্লিজ বাবা তাই আজি মোক সিদ্ধান্ত জনাব লাগিব হয় ঘৰ নহয় বক্সিং প্লিজ বাবা তই কোনটো বাছি ল'বি প্লিজ বাবা ঘৰ নে বক্সিং প্লিজ বাবা ঘৰ নে বক্সিং তেনে কৰি বাবা ঘৰ নে বক্সিং বক্সিং খেলি মই বৰ ভাল পাওঁ বাবা সেই ৰিংটো মোৰ বৰ মৰমৰ সেই ৰিংটো মই হেৰুৱাবলগীয়া হ'লে মই ফিনিছ হৈ যাম বাবা মই শেষ হৈ যাম প্লিজ তই বুজিবলৈ চেষ্টা কৰ বাবা প্লিজ বাবা সেই মাই বাবা তই বুজাও মাই তই বাবা বুজা না মই এইবোৰ এনেই কৰা নাই মই কিবা এটা হ'ম বুলি এইবোৰ কৰিছোঁ আৰু মই কিবা এটা হৈ দেখুৱামেই আমাৰ ঘৰ চেম্পিয়নশ্বিপৰ ৰিংটোত সোমাবলৈ দে মাই এনেকুৱা পাঞ্চ মাৰিম বাকীবোৰ দেশৰ মুখত সুৰ মিলাই চিঞৰিবলৈ বাধ্য হ'ব জয় ভাৰত মাতা কি জয় মেৰী